আমাৰ এই পতাকাৰ সমস্ত দান দিছিলে আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত গোলাম গামোচাৰে আদৰণি জনাব আমাৰ সহকাৰী সম্পাদক দীপজ্যোতি বৰগোহাঁই। পতাকা উত্তোলন কাৰ্যসূচীৰ আমাৰ আদৰণি অনুষ্ঠান नमस्ते पंकजांघ्रे वासुदेवसुतं कृष्णं कंसाचार्यमर्दनं देवकी जत्रीपातमहं वन्दे परमानन्द माधवम् পতাকা উত্তোলন কৰা শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন সমিতি প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৰুজনাৰ বেদবাক্য ৰামকৃষ্ণৰ আমি আৰম্ভ কৰিছোঁ। এই সমবেত এই বাদুৰিৰ এগৰাকী মহিলা আৰু মহিলাৰ বাবে অসমীয়া বন্দিমায়া তথা এই বাদুৰিয়ে তেখেতসকলে চেলেঞ্জাৰৰ আৰু তুমি বিভিন্ন বিষয়ববীয়াসকল সৌজন্য গঠিত হোৱাৰ ৰাস উৎসৱ উদযাপন কৰি প্ৰায় ৪৯ বছৰৰ এনে এটি বিশাল আয়োজনৰ স্থলীত আজি উপস্থিত হ'বলৈ পাই তথা যিগৰাকী নাৰী সহযোগিতা কৰিব নোৱাৰিছিলোঁ আমি মনত পৰে পাতলৈ পৰিছিলোঁ সেই সময়ত জয়মতী বৰ্তমান জয়মতী হাইস্কুল সেইগৰাকী সতী জয়মতী পাঠ কৰি আহিবলৈ ওলাইছে তুমি উদ্ধাৰিলা ভূমি তুমি হে নিৰঞ্জন ত্ৰিজগৎপতি
শ্ৰীৰাম শ্ৰীকৃষ্ণ কৰিত শংকৰ দাপৰত শ্ৰীকৃষ্ণ কৰিত শংকৰ এই নামঘৰটো উদ্বোধন হৈ আছে কিবা এটা সময় গৈছোঁ জয়গুৰু শংকৰ বৃহত্তৰ মাতৃভাষী ৰাইজৰ উদ্যোগত শিশুপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ উপলক্ষে মাজুলীৰ গোহাঁইগাঁৱত যি নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে দেৱতা বৰগোহাঁই আৰু বিভিন্ন বৰগোহাঁইৰ তেখেতৰ পৰিয়ালবৰ্গই এই অনুষ্ঠানটো ইয়াত ৰাজহুৱাকৈ দান কৰিছে আৰু এই অনুষ্ঠানৰ বিভিন্ন আমাৰ অঞ্চলটোত শিশুপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সৌজন্য যেনেধৰণে যোৱা সময়ছোৱাত অনুষ্ঠিত কৰি আহিছে তাৰ বাবে মই শিশুপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি ডক্টৰ যোগেশ বৰা ডাঙৰীয়া তেখেতৰ সহযোগী লাভী সম্মুখে সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু বৃহত্তৰ মাধুৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দেৱেন্দ্ৰনাথ বৰগোহাঁই কাৰ্যকৰী সভাপতি লক্ষ্মীনাথ বৰগোহাঁই সম্মুখে সকলো বিষয়ববীয়াকো মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমাৰ ভাৰতীয় দৰ্শন সকলোৱে এই দৰ্শনৰ চলিবলৈ যত্ন কৰিব লাগে আৰু এই দৰ্শন প্ৰাচীন কাৰ্যকৰী সমিতিৰ শ্ৰদ্ধা সভাপতি শিশুপৰীয়া কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি স্বৰ্গীয় যোগেশ বৰাক মুখ্য কৰি বিষয়ববীয়াসকল আৰু ইতিমধ্যে উদ্বোধন হৈ যোৱা বিষয়ভিত্তিক বিশেষ চৰকাৰ ব্যক্তিসকল আজি বৃহত্তৰ মাধুৰী ৰাইজসকলৰ বাবে এটা পবিত্ৰ আৰু গৌৰৱৰ্তী আজি প্ৰায় 2 বছৰ অবিৰাম প্ৰচেষ্টাৰ জৰিয়তে তেখেতসকলে আৰু এই কাৰ্যসূচীটি হাত ধৰিবৰ বাবে শিশুপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সহকাৰী সম্পাদক শ্ৰীযুত ডিজাইন বৰগোহাঁইক মই অনুৰোধ ঐতিহাসিক মাটি আপোনাৰ
আপোনালোকক ইয়াত প্ৰথমতে মই আমাৰ উদ্বোধন মহোদয় আছে, উদ্বোধন কৰাৰ পাছতে আমাৰ কাৰ্য একত্ৰীকৰণৰ ফলতেই ৰৈ আছে। গতিকে আমি বেয়া লৈছে মোক। আজি উৎসৱ আমি অনুৰোধ জনাইছোঁ এই ভক্তিব সেৱা জনাবৰ বাবে। ইয়াৰ পাছতে মই ঋতুপৰ্ণক অনুৰোধ জনাইছোঁ এখনি গামোচাৰে তেখেতক শ্ৰদ্ধা জনাবৰ বাবে। কৃষ্ণ বৃহত্তৰ মাদুৰীকাঠি ৰাষ্ট্ৰীয় উদ্যোগত বিষয়কৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সহযোগত আঞ্চলিক ভিত্তিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আজি উদযাপনৰ সাংস্কৃতিক শোভাযাত্ৰা উপস্থিত থকা উদ্যোক্তাসকল, সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদককে প্ৰমুখ কৰি বিভিন্ন বিষয়ববীয়াসকল, আই মাতৃসকল, জ্যেষ্ঠসকল আৰু যুৱক যুৱতীসকল, আজি প্ৰথমবাৰৰ কাৰণে বৃহত্তৰ ইতিহাস প্ৰসিদ্ধ মাধুৰী এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ পালন কৰা হৈছে। তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আজি আমন্ত্ৰণ কৰি আনি ইয়াত মোক যিভাগে দায়িত্ব দিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। নিজৰ পিতৃ মাতৃৰ জন্ম জেগা হেতুকে আৰু সৰুকালি এই অঞ্চললৈ পাৰ কৰা বিভিন্ন স্মৃতি ৰোমন্থন কৰি এটা কথাই মই ক'ব বিচাৰোঁ নতুন প্ৰজন্মসকলক যে অসমৰ মানুহে চবেই কৈছিলে যে একালৰ বৃন্দাবন একালত পৰেশৰ। এই সময়খিনি পাৰ কৰাৰ পিছত আমি নতুন দিগন্তৰ ফালে আগবাঢ়ি যাব লাগিব। এটা সময়ত আমাৰ এই মাজুলী বৃহত্তৰ অঞ্চলটোৰ পৰাই সমগ্ৰ অঞ্চলৰ ৰাজনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বহুতো আন্দোলনৰ ঊৰ্ধ ব্যক্তি আমাৰ এই গাঁওখন জন্মই আমাৰ সেই সময়ত প্ৰথমজন আমাৰ অসমৰ বা আমাৰ সমাজৰ প্ৰথমজন ব্যক্তি প্ৰেমধৰ বৰগোহাঁই ডাঙৰীয়া। তেখেতৰ স্মৃতিত স্কুল ভাগি সেই সময়ত কৰিছিলে তেখেতসকলৰ পৰিয়ালে। আৰু স্কুলখনত আমাৰ এই অঞ্চলত বহু সেই সময়তে পঢ়া শুনা কৰি আগবাঢ়ি যোৱা আমি দেখিছিলোঁ। অনাগত দিনত এই স্কুলখনৰ আমাৰ চৰকাৰী কিছু আঁচনি আহিছে। সেই আঁচনিৰ অন্তৰ্গত আজিকালি নতুনকৈ স্কুল বনাবৰ কাৰণে 5 কোটিৰ পৰা 2 কোটিৰ পৰা 3 কোটিৰ পৰা 5 কোটি টকালৈকে চৰকাৰে দিয়াৰ ব্যৱস্থা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছে, যাতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমখন আগবাঢ়ি যাব পাৰে, বিশেষকৈ উজনি অসমখন যাতে ভালদৰে আগবাঢ়ি যাব পাৰে। জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ ৰাজনৈতিক ক্ষেত্ৰত আমাৰ দুৰ্গতা মই অনুভৱ কৰিলে শোভাযাত্ৰা আগবাঢ়িছে। আগবাঢ়ি গৈছে শোভাযাত্ৰা ইতিমধ্যে দিহানামৰ উজ্জ্বলি উঠিছে। কৃষ্ণৰ অনন্ত হৈছে আমাৰ নিৰ্বাচন ভ্ৰমণ কৰিছে। কৃষ্ণ অনন্ত হৈছে আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে আজি আমাৰ তেখেতৰ মধ্যমণি কংস আৰু তালৈকেতো এয়া সুন্দৰ দেশতে তেওঁলোকে আগবাঢ়িছে। বসুদেৱৰ দৈৱকী বিবাহ এয়া নংগগাঁৱত লৈছে, এয়া বসুদেৱৰ দৈৱকীৰ ৰূপত আমাৰ হিন্দুজনৰ লগত দেখিবলৈ পাইছোঁ। তাৰ পাছতে আমাৰ সকলোৱে প্ৰত্যক্ষ কৰিছে বসুদেৱ। ইতিমধ্যে আমি যোৱা দেখিবলৈ পাইছোঁ। দধি মথন গৈছে দেখিবলৈ পাইছোঁ। কৃষ্ণ ৰাধা কৃষ্ণ দেখিছোঁ। তাৰ
দেখিবলৈ পাইছোঁ সমাজৰ এমৰিন্দ্ৰৰ তাৰ সৈতে কাপোৰ আহিছে আমাৰ কাশী নৃত্য